Hello students, welcome to my channel Hawks Study. আজি মই তোমালোকৰ ইংলিছৰ lesson 8ৰ The Hawks and Their Friends নামৰ চেপ্টাৰটো আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে অতি মনোযোগ সহকাৰে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু মোৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ চেপ্টাৰটো বুজিবলৈ চেষ্টা কৰিবা আৰু তাৰ বাবে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাই যোৱা। তোমালোকৰ lesson 8ৰ গল্পটোৰ টাইটেলটো দিয়া আছে The Hawks and Their Friends। হেন চৰাইবোৰ আৰু সিহঁতৰ বন্ধু বান্ধৱী। Once upon a time there lived a family of hawks in a forest। এসময়ত হেন চৰাইৰ পৰিয়াল এখন হাবিত বাস কৰিছিল। They lived on a tree near a lake। সিহঁতে এটা হ্ৰদৰ ওচৰত থকা গছৰ ওপৰত বাস কৰিছিল। There were a male hawk, a female hawk, and their kids hawk in their family। তাত অৰ্থাৎ সিহঁতৰ পৰিয়ালত মতা হেন চৰাই, মাইকী হেন চৰাই আৰু সিহঁতৰ পোৱালীবোৰ আছিল। They were a happy family। সিহঁতৰ পৰিয়ালটো সুখী পৰিয়াল আছিল। A lion, a kingfisher, and a turtle also lived in a forest। এটা সিংহ, এটা কিংফিচাৰ অৰ্থাৎ মাছৰোকা আৰু এটা কাছ সেই হাবিখনত বাস কৰিছিল। One day, the female hawk suggests to her husband, the male hawk, to make friends with the lion, the kingfisher, and the turtle। এদিনাখন ফিমেল হকে অৰ্থাৎ মাইকী হেন চৰায়ে তাইৰ হাজবেণ্ড অৰ্থাৎ তাইৰ গিৰিয়েকক লায়ন অৰ্থাৎ সিংহ, মাছৰোকা আৰু কাছৰ সৈতে বন্ধুত্ব কৰিবলৈ পৰামৰ্শ দিছিল। অৰ্থাৎ মাইকী হেন চৰাই তাইৰ গিৰিয়েকক সিংহ, মাছৰোকা আৰু টৰ্টলি অৰ্থাৎ কাছৰ সৈতে কি বন্ধুত্ব কৰিবলৈ পৰামৰ্শ দিছিল। The male hawk readily agreed to that good idea and made friends with them। মতা হেন চৰায়ে দ্ৰুতভাৱে সেই ধাৰণাটোক কি কৰিছিল গ্ৰহণ কৰিছিল আৰু অৰ্থাৎ মান্তি হৈছিল আৰু সিহঁতৰ সৈতে বন্ধুত্ব কৰিছিল। The hawk family, the lion, the kingfisher, and the turtle became happier than before after they meet one another। অৰ্থাৎ হেন চৰাইৰ পৰিয়াল, সিংহ, মাছৰোকা আৰু কাছে এই সকলোৱে বন্ধুত্ব পাতি অৰ্থাৎ একেলগ হৈ কি হৈছিল আনন্দিত হৈছিল। They started living a joyfully life। আৰু সিহঁতে সিহঁতৰ জীৱন আনন্দময় হিচাপে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। Next, suddenly one morning some men came to the forest for hunting। হঠাতে এদিন ৰাতিপুৱা কেইজনমান মানুহ সেই হাবিলৈ চিকাৰ কৰিবলৈ আহিছিল। They were not able to find anything till night। আৰু সিহঁতে গোটেই দিন অৰ্থাৎ ৰাতিলৈকে ঘূৰি একো অৰ্থাৎ সেই হাবিখনত ঘূৰি একো চিকাৰ কৰিব পৰা নাছিল অৰ্থাৎ সক্ষম হোৱা নাছিল। They went to the lake but there also they found nothing। সিহঁতে সেই হ্ৰদৰ অৰ্থাৎ সেই নদীৰ নিচিনা হ্ৰদৰ ওচৰলৈ গৈছিল আৰু তাতো তেওঁলোকে একো পোৱা নাছিল। They became tired। সিহঁতে ভাগৰুৱা হৈছিল and so আৰু তাৰ বাবে they lay down under the tree। আৰু তাৰ বাবে সিহঁতে এখন গছৰ তলত শুই পৰিছিল।
where the hawk family lived, য'ত সেই হেন চৰাইৰ পৰিয়ালটো বাস কৰিছিল। But they could not sleep because the flies and the mosquitoes disturbed them. কিন্তু সিহঁতে সেই গছৰ তলত টোপনি দিব পৰা নাছিল কাৰণ মহ আৰু মাখিয়ে সিহঁতক বিৰক্তি কৰিছিল। They got up and built a fire on a shore of the lake to drive away the flies and the mosquitoes. সিহঁতে টোপনিৰ পৰা উঠিছিল আৰু সেই মহ আৰু মাখিবোৰ খেদাবৰ বাবে অৰ্থাৎ আঁতৰাবৰ বাবে সিহঁতে এটা জুইকুৰা সেই হ্ৰদৰ পাৰত অৰ্থাৎ দাঁতিত জুই জ্বলাইছিল। But the fumes awoke the hawks and the kids hawks cried out. কিন্তু ধোঁৱাই সেই হেন চৰাইক টোপনিৰ পৰা জগাইছিল আৰু হেন চৰাইৰ পৰিয়ালবোৰে চিঞৰিছিল। The hunters heard that cry and decided to catch the young hawks for their breakfast. আৰু সেই হাণ্টাৰ্ছবোৰে অৰ্থাৎ চিকাৰীবোৰে সেই চিঞৰ বাখৰবোৰ অৰ্থাৎ হেন চৰাইৰ চিঞৰ বাখৰবোৰ শুনিবলৈ পাইছিল আৰু সেই হেন চৰাইবোৰক সিহঁতৰ ব্ৰেকফাষ্টৰ কাৰণে কি কৰিছিল ধৰিবলৈ সিদ্ধান্ত লৈছিল। They shouted with joy. সিহঁতে আনন্দত চিঞৰিছে। And talked to one another. আৰু সিহঁতে ইজনে আনজনক কৈছিল। They put more wood on the fire and the fire blazed up. আৰু সিহঁতে কি কৰিছিল সেই জুইকুৰাত আৰু কাঠৰ টুকুৰা দিছিল আৰু সেই জুইকুৰা ওপৰলৈ আৰু জ্বলিছিল। The fumes almost reached the nest. ধোঁৱাবোৰে ইতিমধ্যে প্ৰায় চৰাইৰ অৰ্থাৎ হেন চৰাইৰ বাস পাইছিল। The hawks overheard their conversation. হেন চৰাইবোৰে সিহঁতৰ কথোপকথনবোৰ হঠাতে শুনিবলৈ পাইছিল। And decided to ask their friends for help. আৰু সিহঁতৰ বন্ধুসকলক জনোৱাৰ বাবে সিদ্ধান্ত লৈছিল। The male hawk at first flew speedily to the kingfisher. আৰু হেন চৰাইয়ে দ্ৰুতভাৱে পোনপ্ৰথমে মাছৰোকাৰ ওচৰলৈ গৈছিল। And he narrated the whole story to the kingfisher. আৰু তেওঁ অৰ্থাৎ হেন চৰাইয়ে মাছৰোকাক সকলো ঘটনাৰ বিষয়ে অৰ্থাৎ কাহিনীৰ বিষয়ে কৈছিল। The kingfisher at once came at the location. মাছৰোকাই সেই অৱস্থানলৈ তৎক্ষণাত আহিছিল। And with its wings it beat the water of the lake and sprinkled water on the fire. আৰু তাৰ পাখিৰে কিছু পানী কি কৰিছিল সেই জুইকুৰাত ছটিয়াই দিছিল। অৰ্থাৎ চিকাৰীসকলে যি জুই জ্বলাইছিল সেই জুইকুৰাত মাছৰোকাই তেওঁৰ পাখিৰে অলপ পানী আনি সেই জুইকুৰাত ছটিয়াই দিছিল। The fire was put out. জুইকুৰা নুমি গৈছিল। The hunters made another fire. সেই চিকাৰীসকলে অন্য অৰ্থাৎ আৰু জুই জ্বলাইছিল। And the kingfisher again put it out. আৰু সেই কিংফিচাৰে অৰ্থাৎ মাছৰোকাই আকৌ সেই জুইকুৰা নুমাই দিছিল। It was done for 3 to 4 times. এইটো 3-4 বাৰ হৈছিল। অৰ্থাৎ এনেকৈ 3-4 বাৰ কৰিছিল। The kingfisher got very tired. আৰু কিংফিচাৰে এনেকৈ 3-4 বাৰ জুইকুৰা নুমোৱাৰ পিছত এই পানী আনি জুইকুৰা নুমোৱাৰ পিছত কিংফিচাৰ অৰ্থাৎ মাছৰোকাই ভাগৰুৱা হৈ পৰিছিল। Then the male hawk went to the turtle. আৰু সেই হেন চৰাই মতা হেন চৰাই কি কৰিছিল এইবাৰ কাছৰ ওচৰলৈ গৈছিল। The turtle quickly came at the location. আৰু সেই কাছটোৱে সেই অৱস্থানলৈ তৎক্ষণাত আহিছিল। When he saw the burning fire
he dived into the water. যেতিয়া তেওঁ অৰ্থাৎ সেই কাছে যেতিয়া জুইকুৰা দেখিবলৈ পাইছিল তেওঁ কি কৰিছিল পানীত ডুব মাৰিছিল অৰ্থাৎ পানীৰ তলত গৈছিল collected some mud and with it put the fire out আৰু কি কৰিছিল অৰ্থাৎ কাছে কি কৰিছিল পানীৰ তলত ডুব মাৰিছিল আৰু কিছুমান বোকা সংগ্ৰহ কৰি সেই জুইকুৰাত দিছিল as soon as the hunters saw the turtle আৰু সোনকালে সেই হান্টাৰ সকল অৰ্থাৎ শিকাৰী সকলে কাছ দেখিবলৈ পাইছিল they wanted to kill it আৰু সেই কাছটোক হিহতে অৰ্থাৎ হান্টাৰ সকলে মাৰিবলৈ সিদ্ধান্ত লৈছিল so the turtle dived deep into the water to protect itself আৰু কাছে কি কৰিছিল গভীৰ পানীৰ একেবাৰে তলিলৈ গৈছিল অৰ্থাৎ পানীৰ বহুত তললৈ গৈছিল নিজকে ৰক্ষাৰ বাবে it feared to come out again আৰু সেই কাছে কি কৰিছিল বাহিৰলৈ ওলাই অহাৰ বাবে অৰ্থাৎ পানীৰ ওপৰলৈ অহাৰ বাবে ভয় কৰিছিল this time the male hawk flew to lion for help এইবাৰ মেল হক অৰ্থাৎ মতা হেন চৰায়ে এবাৰ কি কৰিছিল লায়নৰ ওচৰলৈ গৈছিল সিংহৰ ওচৰলৈ গৈছিল সহায়ৰ বাবে in the meantime the hunter lighted another fire ইতিমধ্যে হান্টাৰ সকলে অৰ্থাৎ শিকাৰী সকলে কি কৰিছিল আৰু অন্য আৰু এটা জুই জ্বলাইছিল when the lion heard the story he came roaring at the place আৰু যেতিয়া সেই লায়নটো অৰ্থাৎ সিংহটোৱে সেই ষ্টৰীৰ বিষয়ে সেই গল্পটোৰ বিষয়ে হেনচৰাইৰ পৰা শুনিছিল তৎক্ষণাত তেওঁ অৰ্থাৎ অতি সোনকালে তেওঁ সেই ঠাইখনলৈ আহিছিল on hearing the lion's roar the hunters cried out with fear and ran away আৰু সেই হান্টাৰ সকলে অৰ্থাৎ শিকাৰী সকলে সিংহৰ গৰ্জন শুনি হিহতে চিঞৰিছিল ভয়ত চিঞৰিছিল আৰু দৌৰি গছি গৈছিল at last the kingfisher and the turtle also came on the scene অৱশেষত কিংফিছাৰ অৰ্থাৎ মাছৰুকাই আৰু কাছে সেই অৱস্থানলৈ সেই দৃশ্যলৈ আহিছিল they appreciated the efforts made by all and lived happily thereafter আৰু হিহতৰ প্ৰচেষ্টাৰ কি কৰিলে ইজনে আনজনক পৰস্পৰ কি কৰিলে হলাগ ললে and lived happily thereafter আৰু তাৰ পিছত হিহতে আনন্দৰে বাস কৰিবলৈ ধৰিলে moral অৰ্থাৎ নৈতিক অৰ্থাৎ তোমালোকে এই গল্পটোৰ পৰা কি শিকিলা সেইখিনি বিষয়ে moral নৈতিক শিক্ষা a friend in need is a friend indeed অৰ্থাৎ বিপদৰ বন্ধুই হৈছে আচল বন্ধু অৰ্থাৎ প্ৰকৃত বন্ধু তো এইখিনি আছিল তোমালোকৰ লেসন 8ৰ গল্প নেক্সট মই মোৰ ভিডিঅ'ৰ নেক্সট পাৰ্টত তোমালোকৰ এই চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰ লৈ আহিম তো এইখিনি সময়তে কৰোনাৰ পৰা সুৰক্ষিত থাকা সুস্থ থাকা আৰু তাৰ বাবে ঘৰতে থাকা